নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। এয়া যে আহি আছোঁ দেখিছে, বিহু বজাৰ বুলি এপাক ওলাই আহিলোঁ মা মই। ব'লকচোন গৈ থাকোঁ ভিডিঅ'টোৰ লগতে। বিহু বুলি ক'লে চাদৰ মেখেলা আৰু গামোচা মেইন নহয় জানো, গতিকে প্ৰথমে চাদৰ মেখেলা চালোঁ, সিযোৰ চাইছোঁ, তাৰপিছত এইবিলাক চাইছোঁ, থাকখিনি পচন্দৰ ওপৰত কথা। তাৰপিছত মায়ে ক'লে নাইটি দুটাও ল'বলৈ আছে, তো চাওঁচোন। মায়ে দৰদাম কৰি আছে, কালাৰ পচন্দ হোৱা নাই। তাৰপিছতে ইয়াত বহি আমি নাইটি চাই ল'লোঁ প্ৰথমে। আকৌ এখন বেলেগ দোকানলৈ গ'লোঁ, যিখনত আমি প্ৰায় গৈ থাকোঁ। এইখনত গ'লোঁ চাৰ্ট, টি চাৰ্ট এইবিলাক চাবৰ কাৰণে, যিহেতুকে বহাগ বিহু বুলি কথা, সকলোকে বস্ত্ৰ মানে উপহাৰ দিবই লাগিব। তাৰপিছত এই টি চাৰ্টকেইটা চালোঁ, পচন্দো হ'ব লাগিব বা কোৱালিটি চাইছোঁ দুয়োজনীয়ে। দাম দৰবিলাকো সুধিছোঁ, পচন্দ হৈছে পচন্দ নাই হোৱা দুয়োজনীৰ ভিতৰতে। চাওঁ কি কৰা যায়, ইয়াৰ পৰাই লওঁ নে ক'ৰ পৰা লওঁ। আচলতে কালে কি লৈছোঁ বুলি দেখুৱাই নিদিওঁ, দেখুৱাই দিলে গিফ্টটো দি ভাল নালাগিব নহয় জানো, দেখিয়ে যাব আগতীয়াকৈ। এয়া ভিৰ ভাৰ দেখিলেই নহয়, দোকান বজাৰত মানুহবিলাকৰ বিহু লাগি গ'ল চবৰে। ভালে লাগে দিয়কচোন এনেকৈ আহিলে বজাৰলৈ। সেয়া মায়েও দৰদাম কৰি আছে। জাহা তাহা ৰংবিলাক পচন্দ নহয় যিহেতু। এয়া দোকানৰ মাজত মই ইটো সিটো চাই আছোঁ ব্যস্ত। আকৌ এখন বেলেগ দোকানলৈ আহি গ'লোঁ, ইয়াত চাইছোঁ চাৰ্ট টি চাৰ্টবিলাক একেই ডিজাইনৰে ল'ম, যিহেতু কেইটামান ল'ম। বয়সস্থ লোকৰ কাৰণে ল'ব লাগিব, গতিকে ইমান ৰং বিৰং নোলোৱাই ভাল হ'ব। চাওঁ কি হয় ইয়াতো। আৰু ইয়াত দেখিলোঁ দেখোন গামোচা হেং কৰি থোৱা আছে। অৱশ্যে আপোনালোকে গালি নাপাৰিব দেই, অসমীয়া ছোৱালী বুলি গামোচা কিনিবলৈ আহিছে। আচল কি হ'ল, জেগাও এতিয়া ঘৰত কম বা সময়ৰ অভাৱ, গতিকে কিনো বুলিয়ে আহিছোঁ আৰু উপায় নাই। আমি দৰদাম কৰি আছোঁ আৰু পূৰা বাজেটৰ মতে হ'ব লাগিব নহয় জানো। এয়া আমাক পিন্ধিও দেখাইছে পৰ্যন্ত, মানে পূৰা এইবিলাক ওচৰৰ মাহী পেহীহঁতো আহিছে বজাৰ কৰিবলৈ। আৰু এয়া মই দাম দৰ কৰোঁতে মোৰ কাণ মূৰ খজুৱাই গৈছোঁ আৰু। বাকী আকৌ বেলেগ দোকানলৈ গৈ আছোঁ, বাবুহঁতৰো চাবলগীয়া আছে যিহেতুকে। মললৈ চালোঁ, চকু দিছোঁ, আজি মলত নোসোমাওঁ। আৰু এইফালে শাৰী দেখিছোঁ, শাৰী এতিয়া নালাগে যিহেতুকে। মই গৈ আছোঁ। অলপ ভাগৰো লাগিছে, তো চাহ তাহ কিবা এটা খাই লওঁ বুলি সোমাম আৰু। কেমেৰামেন মই যিহেতু, গতিকে ইমান মই ভিডিঅ' চিডিঅ' ভালকৈ কৰিব পৰা নাই। হনুমানজীৰ মন্দিৰ দেখিলোঁ, তাতো সেৱা জনালোঁ। আৰু ফাইনেলি অ'টোলৈ ৰৈ আছোঁ আৰু আমি। আৰু কিছুমান ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতুকে মই বজাৰত দৰদামো কৰি আছোঁ, বস্তু লৈ আছোঁ, কেমেৰাও ধৰিবলগীয়া হৈছে। গতিকে বাবুহঁতৰ কি কি বজাৰ কৰিলোঁ বা আৰু কালি কি কি কৰিলোঁ ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে চৰি। কালি মানেও আহিম চাগে নে কি কৰোঁ চাই লওঁ। এতিয়া আমি গৈ আছোঁ অ'টোলৈ আৰু যামগৈ আৰু এতিয়া। এয়া ফাইনেলি অ'টোত বহিলোঁ, যাব হৈ গ'ল। তাৰপিছতে ইমানেই আৰু আজি ভিডিঅ'টো। যদি ভিডিঅ'টো কিবা এটা ভাল লাগিছে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।